স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। আজি কন্টেক সময়ৰ আগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত উপৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে আৰু দিল্লীত উপৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে শ্ৰী এম ভেংকায়া নাইডুক আৰু তাৰ পিছত তেওঁ লোকসভাৰ অধ্যক্ষ ওম বিৰলাকো সাক্ষাৎ কৰিলে। সাক্ষাৎ কৰাৰ পিছত তেওঁ ছ'চিয়েল মিডিয়াৰ টুইট যোগে সকলো অসমবাসী ৰাইজক জনাইছে। চাওক ইয়াত বন্ধু বান্ধৱীসকল তেওঁ উল্লেখ কৰিছে, তেওঁ ছ'চিয়েল মিডিয়াৰ টুইট যোগে এনেদৰে লিখিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত কৈছে, I called on Honorable Vice President Shri M. Venkaya Naidu ji today first since assuming office as the Chief Minister of Assam. এনেদৰে তেওঁ উল্লেখ কৰিছে আৰু তাৰ পিছত লোকসভা অধ্যক্ষকো এনেদৰে লিখিছে ওম বিৰলাক। চাওক ইয়াত উল্লেখ কৰা আছে, মই আপোনালোকক এই দুয়োটা পোষ্ট আপোনালোকক দেখুৱাবলৈ লৈছোঁ আৰু তাৰ পিছত তেওঁ এনেদৰে সাক্ষাৎ কৰিছে। আপোনালোকে নিশ্চয় ইয়াত ফটো দেখা পাইছে আৰু তেওঁ বৰ্তমানে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে আৰু তেওঁ অহা 2 জুনলৈকে অসমলৈ উভতি আহিব বুলি খবৰ আহি পৰিছে। গতিকে বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে জানিব পাৰিছে আৰু আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে ৰাজ্যত থকা সকলো ব্যক্তিয়ে জানিব পাৰে। আৰু বন্ধুসকল যদি আপুনি নতুন থাকে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।